আজি আমি সফল মানুহৰ এনেকুৱা কিছুমান অভ্যাস বা গুণৰ বিষয়ে ইয়াত আলোচনা কৰিম যিবিলাক গুণ যদি এজন মানুহৰ ঠাইত নাথাকে তেওঁলোক কেতিয়াও সফল হ'ব নোৱাৰিব। আপোনালোকে কেতিয়াবা ভাবি চাইছেনে এখন স্কুলৰ একেই ক্লাছৰ ছাত্ৰ এজন বহুত ওপৰলৈ যায়গৈ এজন একেই জেগাতে থাকি যায়। ইয়াৰ কাৰণ কি? তেওঁলোকক ক্লাছত পঢ়োৱা শিক্ষক এজনে আৰু তেওঁলোকে ক্লাছত সমান নম্বৰ পায়, কিন্তু এজনে বহুত ওপৰলৈ যায়গৈ আৰু এজনে সাধাৰণভাৱে জীৱন যাপন কৰে। ইয়াৰ কাৰণ কি? এই কাৰণ কিছুমানে আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে যেন চাব বিচাৰে এই পৃথিৱীৰ যিমানবোৰ সফল মানুহ আছে তেওঁলোকৰ মাজত এই 5টা গুণ সদায় থাকিব। সফল মানুহসকলে তেওঁলোকৰ জীৱনত সদায় এটা গ'ল ছেট কৰি লয় আৰু সেই গ'লত বহুত কাম কৰি যায়। কোনো নিশ্চিত গ'ল নাথাকা এজন ব্যক্তিয়ে যোনে য'লৈ লৈ যায় সেইটো দিশতে তেওঁ গতি কৰি যায়। সেইকাৰণে সফল ব্যক্তিসকলে সদায় এটা নিজৰ গ'লত ফ'কাছ কৰে আৰু সেইটোত কাম কৰি যায়। সফল মানুহসকলৰ মাজত পোৱা 2 নম্বৰ গুণটো হৈছে সাহস বা কাৰেজ। আপুনি যদি ভালমতে লক্ষ্য কৰে তেনে দেখা পাব সফল মানুহসকলৰ মাজত ইমান সাহস আছে, তেওঁ যিকোনো এটা কাম কৰিবলৈ ল'লে যিকোনো উপায় তেওঁ অকলে নহয় অকলে কৰিবই। তেওঁ কাৰো কাৰণে ৰখি নাথাকে। তেওঁলোকৰ কামত লগ দিয়ক বা নিদিয়ক নিজে অকলে হ'লেও সেই কামটো তেওঁলোকে কৰেই। তেওঁলোকে কাকোকে ভয় নকৰে। সফল মানুহসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ যিকোনো পৰিস্থিতিৰ সন্মুখীন হোৱাত ভয় নাখায়। তেওঁলোকে ভাবি লয় যেন কৰিম নহ'লে কৰিমেই। সফল মানুহসকলৰ 3 নম্বৰ গুণ হৈছে তেওঁলোকে সদায় পজিটিভ চিন্তা কৰে। তেওঁলোকে ভাবে যিটো কাম কৰিব সেইটোত তেওঁ ছাকচেছ হ'বই যিকোনো উপায়েৰে হওক। নিজৰ কামক লৈ তেওঁলোকে সদায় পজিটিভ হৈ থাকে। তেওঁলোকে ভাবে যেন এইটো কাম মই পাৰিমেই, কিয় নোৱাৰিম, পাৰিমেই নিশ্চয়। এইটো পজিটিভ থিংকিঙে তেওঁলোকক আগুৱাই লৈ যোৱাত বহুত সহায় কৰে। পজিটিভ চিন্তাই আপোনালোকক জীৱনত আগবাঢ়িবলৈ ইমান সহায় কৰিব আপুনি ভাবিব নোৱাৰিব। সফল মানুহসকলৰ 4 নম্বৰ গুণ হৈছে নেভাৰ গিভ আপ এটিটিউড। তেওঁলোকে যদি ভাবে এইটো কামত মই সফল হৈ দেখুৱামেই তেনেহ'লে তেওঁ যিকোনো উপায়েৰে সফল হ'বই আৰু সফল হোৱাৰ যিকোনো ৰাস্তা তেওঁলোকে উলিয়াই লয়েই। তেওঁলোকে যদিও সেইটো কামত বাৰে বাৰে বিফল হৈ থাকে তথাপিও এদিন নহয় এদিন তেওঁলোকে নিজৰ বিফলতাৰ পৰা শিকি এদিন সফল হৈ যায়গৈ। তেওঁলোকে কেতিয়াও নিজৰ সাহস নেৰে। জীৱনৰ প্ৰতিটো মুহূৰ্ততে সাহসেৰে খাৰা হৈ থাকে। সফল মানুহসকলৰ 5 নম্বৰ গুণ বা অভ্যাস এইটোৱে যে তেওঁলোকে জ্ঞানৰ পূজাৰী। তেওঁলোকে সকলো সময়তে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা জ্ঞান অৰ্জন কৰি থাকে। তেওঁলোকে এনেও নিজৰ সময় অবাবত নষ্ট নকৰি কিতাপৰ পৰা হওক বা কাৰোবাৰ মানুহ এজনৰ পৰাই হওক যিকোনো প্ৰকাৰে তেওঁলোকে জ্ঞান অৰ্জন কৰি থাকে। এটা কথা আছে নহয়, যদি আপুনি জ্ঞান ল'ব বিচাৰে এজন মূৰ্খৰ পৰা জ্ঞান ল'ব পাৰি আৰু যদি আপুনি জ্ঞান ল'ব নিবিচাৰে তেনেহ'লে এজন বহুত জ্ঞানী মানুহৰ পৰা অলপ জ্ঞানৰ আপুনি ল'ব নোৱাৰিব। যদি আপুনি ভাবে আপোনাৰ মাজত এইকেইটা গুণ আছে তেনেহ'লে আপুনি সফল হোৱাৰ দিশত অলপ আগবাঢ়ি যাব পাৰিব। আৰু এইকেইটা গুণ থাকিলে যেন এজন মানুহ সফল হ'ব পাৰিব তেনে নহয়। আৰু বহুতো গুণ বা অভ্যাস এনেকুৱা আছে যিবোৰ সফল মানুহৰ এজনৰ ঠাইত পোৱা যায়। আমি লাহে সকলোবোৰ গুণ আমাৰ ভিডিঅ'ত কভাৰ কৰিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ভাল লগা এটি কমেণ্ট আমাৰ কমেণ্ট বক্সত আপুনি কমেণ্ট কৰি দিয়ে যাতে।